তো গাইজ ফাৰ্ষ্ট লেয়াৰ মিলোৱাৰ পিছত এতিয়া মিলাব লাগিব ছেকেণ্ড লেয়াৰ। তো ছেকেণ্ড লেয়াৰ মিলাবৰ কাৰণে কি কৰিম, আমি এনেকুৱা পিচবিলাক এনেকুৱা জেগাবিলাকত ভৰাব লাগিব। অৰ্থাৎ আমি এই কালাৰটো চাম, কালাৰটো এনেকুৱা হালধীয়া নোহোৱা পিচ, আমি এনেকুৱা হালধীয়া ৰং নাথাকা পিচ আমি বিচাৰিব লাগিব। এইটো পিচ আমি পাই গৈছোঁ। আমি কি কৰিম, ইয়াৰ চেণ্টাৰৰ লগত প্ৰথমতে মিলাই ল'ম। ইয়াৰে চেণ্টাৰত কি থাকিব লাগিব, ব্লু থাকিব লাগিব। গতিকে আমি ব্লু ছাইডত লৈ গ'লোঁ। গতিকে আমি দেখাবলৈ লৈ পেলাই এইটো চেণ্টাৰত কি থাকিব, ব্লু থাকিব। তো আমি ব্লু মেটচ কৰাই ল'লোঁ। লৈ এই অৰেঞ্জ পিচটো সোমাব ইয়াত ন, এতিয়া বাওঁ ছাইডে সোমাব। গতিকে চাওক, বাওঁ ছাইডে যদি সোমায় তেতিয়াহ'লে এইটো এনেকৈ দিব, আপ কৰি দিব, এইটো এনেকৈ হৈ গ'ল। এই দুটা আহি গ'ল লাইনত। এতিয়া কি কৰিব লাগিব, কিউবটো এনেকৈ ঘূৰাই বগা ছাইডটো আপোনাৰ সন্মুখৰ ফালে ফেচ কৰি ল'ব। লৈ যেনেকৈ আমি প্ৰথম লেয়াৰত ইনচাৰ্ট কৰিছিলোঁ, ছেম টু ছেম হৈ গ'ল। তাৰপিছত আমি আৰু এইটো কালাৰ অলৰেডি মিলা পাইছোঁৱে, ইয়াতে অৰেঞ্জ মেচিং হৈ আছে। এই কালাৰটো এতিয়া সোমাব, এই কালাৰটো সোমাব ইয়াতে ছেম, এই মাত্ৰ যেনেকৈ দেখালোঁ। ইফালে যদি সোমাব তেতিয়াহ'লে এনেকৈ দিব, এনেকৈ দিব, তো ৰিটাৰ্ণ আনিলে। তাৰপিছত কিউবটো এনেকৈ এইটো ফেচিং কৰি ল'ব। লৈ ওপৰৰ ফালে দি আমি যেনেকৈ ভৰাইছিলোঁ তো হৈ গ'ল। এতিয়া আমাৰ এইটো গ্ৰীণ আৰু এইটো আছে, এই পিচটো ইয়াতে সোমাব ছেম তেনেকৈ। চব লেফ্ট ছাইডে সোমাই আছে ন, ৰাইট ছাইডে সোমোৱা পিচ আমি দেখাব পৰাই নাই। এইটো পিচ এতিয়া আমি পাইছোঁ। চ' এই পিচটো সোমাব ৰাইট ছাইডে। তো লেফ্ট ছাইডে সোমোৱা মই দুটা দেখালোৱে ইতিমধ্যে, আৰু ৰাইট ছাইডে সোমালে কেনেকুৱা হ'ব, এইটো ছেম। এইবাৰ আমি ইফালে এনেকৈ দিব লাগিব, এইটো এনেকৈ দিব লাগিব, এইটো এনেকৈ, কিউবটো এনেকৈ ঘূৰাই জাষ্ট তেনেকৈ আমি নৰ্মেলি ইনচাৰ্ট কৰিছিলোঁ। তো আমাৰ ছেকেণ্ড লেয়াৰ হৈ গ'ল। তো গাইজ কেতিয়াবা ছেকেণ্ড লেয়াৰটো ছল্ভ কৰোঁতে আপোনালোকৰ এনেকুৱা সমস্যা হ'ব পাৰে যে কি হ'ব, ঠিক জেগাতে আছে এইচ পিচটো, কিন্তু কালাৰটো উল্টা হৈছে। তাৰমানে এই গ্ৰীণটো যাব লাগিল এইটো চাইডে, আচলতে ৰেডটো যাব লাগিছিল এইটো চাইডে। একো নাই, এনেকুৱা হ'লে ভয় খাব নালাগে, ইজিয়ে হ'ব। সেইটো কি কৰিব, এনেকৈ ল'ব আৰু কিউবটো লৈ এনেকৈ আপ কৰি দিব। তাৰপিছত সেইটো এনেকৈ এটা দিব, ৰিটাৰ্ণ আনিব, আহিল এই। তাৰপিছত আমাৰ হোৱাইট পিচটো নৰ্মেলি যেনেকৈ আছিলে ইনচাৰ্ট কৰিলোঁ, তেনেকৈ ইনচাৰ্ট কৰি দিলোঁ। তো এই পিচটো ওলাই কিনে ইয়াতে আহি গুচি গ'ল, একো নাই। তাৰপিছত আমাৰ নৰ্মেলি যেনেকৈ আমি ইনচাৰ্ট কৰোঁ এনেকৈ মেচিং কৰি পেলাই এনেকৈ ইনচাৰ্ট কৰি দিলে হৈ গ'ল আৰু। চ' চল্ভ।